নমস্কাৰ মোৰ ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছো এইটো মানে আগৰ ভিডিঅ'টোত দেখিছে মোক জন্মদিনৰ কাৰণে এটা আপোনাৰ পাপি এটা আনিছে আপোনাৰ কুকুৰ পোৱালি এটা আনিছে তো তাইক আজি বেজি দিব লৈ যাম ভ্যাকচিন আজি দিব আছে আজি ভ্যাকচিন দিব দিছে যৰ পৰা কিনি আনিছে তেখেতসকলে কৈছে যে অমুক দিনা দি দিবা তো আজি তাইক ভ্যাকচিন দিব লৈ যাওঁ মই দেখুৱাই আছো ৰব তাইক এক মিনিট আই ফলা এইটো আজি ভ্যাকচিন দিব লৈ যাওঁ এতিয়া মই ৰেডি হৈ লওঁ ৰেডি হৈ কিনে আপোনালোকক লগ পাই আছোঁ আমি জিমিক এতিয়া বেজি দিব যাব ওলাইছোঁ দেউতাই জিমিক লৈ আছে তো বেজিটো দি আনো প্ৰথম বেজি তাক যিহেতু বেজি দিয়া নাই প্ৰথম বেজিটো দি আমাৰ ইয়াতে ভেটেনাৰীৰ মানে সেই আছে চেম্বাৰ আছে তো তাতে দিওঁ মই দেখুৱাই দিওঁ ৰ'ব তাইক চাহ কোৱা এইটো আমাৰ জিমি যা বেজিটো দি লৈ আহোঁ যা আমি চেম্বাৰ পালোঁ ডক্টৰ বা আছে নে চাই লওঁ ডক্টৰ নহ'লেও বেজি দিব এই জিমি বেজি আন পৰব এই জিমি পুৰা ৰেডি বেজি ল'বৰ কাৰণে বেজি ল'ব বেজি ল'ব জিমি 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 Ma Jimmy. Gawin na pala beji. Kailan na pala o? Gawin na pala na beji dia. Beji sila ji? Allah hos karak din. Tolong na ngayon. Oh, beamari kuku-suku rai na. Ikan tolong nama bag disi. Loi thak taik. Sonya. Suna buli emang tuh mah. Ramah itu dilang roh. Beji di kene lu hilu, akhirnya ita time lagi alam ata bari sih, ata bari sih mana hingga karena kaman bikhabu buli kalau dokter rati tai jauh tiba buli hoje, tension naik beji dia mana ki aru ata beji ase, itu beji apunar 15 দিনৰ পিছত আছে, তো এতিয়া দুপৰীয়া হৈছে ভাত বনাব লাগিল এতিয়া বনাম মাংস আনিলো অকনমান তো মাংসখিনি বনাম আৰু ইফালে আপোনাৰ ভাজিৰ কাৰণে এইবিলাক ৰেডি কৰিছো ভাজি বনাম আমাৰ মাদাৰ পিছফালে আহিছে মই গমে মানে ভাজিৰ কাৰণে এইবিলাক লৈছো আপোনাৰ বিন তাৰপিছত গাজৰ আলু এইবিলাক লৈছো মিক্স কৰি এখন ভাজি বনাম আৰু মাংস আজি বাহিৰতে বনাম বুলি ভাবিছো খৰিতে বনাম তো দেখুৱাই আছো খৰিৰ মানে আগতে বস্তুবিলাক মই জগা কৰিলো সবজিখিনি কাটি লৈ কিনে আপোনাক লগ পাই আছো খৰিত মানে কি বনালে এটা টেষ্টটো বেলেগ হৈ যায় সেই কাৰণে আৰু কিমান গেছত বনোৱা খাম বুলি আজি ভাবিলো কি যে খৰিত বনাই কিনে খাম বুলি ভাবিলো এসাজ তো এইবিলাক ৰেডি কৰি লওঁ আজি হলে আমাৰ এতিয়া ধনিয়া কাটি দি আছে খৰিত বনাইছো ভাজি এই চাবৰ কি ধুনীয়া কালাৰ হৈছে খাওয়া কথা এতিয়া লাৰি মিক্স ভাজি এখন আপোনাৰ গুটিখিনি মিক্স আছে ঠাণ্ডাৰ দিনত এইখন ভাজিয়ে মেইন বাকি মাংসটো বাৰু বনালে দেখুৱাই আছো ভাজিটো বৰ্তমান নামাই আছে ভাজিখন নমা গ'ল এইটো কেৰাহীতে আৰু মাংসখিনি বনোৱা যাব এই চাক ভাজিৰ কালাৰ এতিয়া ঘৰৰ ভিতৰত নিকেনে থৈ দিম এই চাকচোন ঠাণ্ডাৰ দিনত এইখন ভাজি মেইন মিক্স একদম সেউজীয়া তাৰপিছত কমলা কালাৰ তাৰপিছত ইফালে চাক এই কি কালাৰ আৰু নাজানো দিয়কচোন গোটেইখিনি নাজানো এইটো পুৰা মিক্স দেখাত কি মজা লগা হৈছে গৰম ভাত মাংসৰ আঞ্জা ল'ব আৰু এই ভাজিখন ল'ব এখন থৈ দিয়া গ'ল এতিয়া মাংস তাতে বনাই আছে মই বাৰু দেখুৱাই আছো ৰ'ব
কোনে কোনে বাৰু এনেকৈ বাহিৰত চৌকাত এই ঠাণ্ডাৰ দিনত কোনে কোনে বাৰু সেই বাহিৰত চৌকা বনাই কিনে খৰিত ভাত বনায় তো এটা কমেণ্ট কৰিব। বাকী আমাৰ চব্জিৰ মানে ঘৰত অলপ চলপকৈ মানে খেতি কৰিছে তো আপোনালোকক দেখুৱাই আছোঁ কি কি চব্জি খেতি কৰিছে। তো বলক চাওঁ। মই প্ৰথমতে মোৰো লাও এইডাল মানে পানীলাও লগাইছে। লাও এটা দুটাকৈ লাগি আছে। এটা মই দেখাবলৈ মাতিছোঁ বোলে আপোনালোকক দেখুৱাই দিওঁ। এইটো চাওক আৰম্ভ হৈছে, এইটো পানীলাও লাগিছে মানে কি গছডাল উঠিছে আৰু লাগা আৰম্ভ হৈছে। মোৰ চলাৰ কালাৰ আৰু পানীলাওটোৰ কালাৰটো একে হৈছে। বাকী এইবিলাক আৰু এইফালে কালিহে চিঙা গৈছিলে, এইটো কি কয় নেচেৰাও লাগিছে। তো দেখুৱাই আছে ৰ'ব, এই আপোনাৰ নেচেৰা যোৱাকালি ছিঙিছে তো আজি ইমান নাই। তো এইবিলাক নেচেৰা লাগিছে। এইবিলাক ওপৰলৈকে পুৰা নেচেৰা লাগি আছে। বৰ্তমান গাছ আৰম্ভ হৈছেহে লাগা। আৰু কি লাগিছে চাওঁ ৰ'ব। এখন চাঙিতে বহুত বস্তু দিয়া গৈছে। বেলেগে মুৰ্গী বহিছে, আমাৰ তাতে খাব বস্তু একো খেতি কৰিব নোৱাৰি। চাওকচোন এইবিলাক গোটেই শেষ, গোটেই হেৰি কৰি দিয়ে একদম ভৰি দি। বাপৰে কিবা কৰি আহিছোঁ চাঙিৰ তলত। এইটো লাগিছে আপোনাৰ কহাই গ'ল তিয়হ। এইটো অকণমানি তিয়হ লাগিছে, লোকেল হয়, ঘৰৰ আপোনাৰ ঘৰৰ চব্জি। ই ভিতৰতো লাগিছে, এইটো এটা এনেকৈ এটা দুটাকৈ লাগি আছে। বাকী এইবিলাক বেলেগ আৰু একো খেতি কৰা নাই। এইবিলাক গোটেই বেঙেনা পুলি মানে কি গুটি ছিটাইছিলে বেঙেনাৰ কাৰণে, চব বেলেগৰ মুৰ্গী আহি এইবিলাক খচৰি কিনে চব শেষ কৰি দিছে। এইবিলাকে আৰু এটা বস্তু দেখুৱাই আছোঁ। আমাৰ ঘৰত মানে কি হাঁহ আছে। তো হাঁহে কণী পাৰিছে, বহুত কণী পাৰিছে। তো আমাৰ ঘৰৰ কোনোৱে নাখায়। তো সেই আৰু কোনোবা আহিলে যদি কোনোবা কিনিব আহে বিকি দিয়া যায়। আৰু মই কণীবিলাক দেখুৱাই আছোঁ। আজি আপোনালোকক চবখিনি দেখুৱাম ৰ'ব। কণী দেখুৱাই আছোঁ। দেখুৱাৰ আগতে এইটো মই চোন এইটো বিৰাট খং উঠি আছে। তাৰমানে তাইক যে আনিলোঁ, আনাৰ কাৰণে এইৰ খং। আৰু এইটো চোন চোন খং কৰি কি লাভ হয় না, একেলগে লগ হৈ থাকবি নাচোন না। এইচোন হয় নে নহয়? তাইৰ সৰুটোৰ নাম জিমি, এইৰ নাম চুন। আৰু মৰমতে চুনা বুলি মাতে নাচোন না। এই পুৰা খং। মই হাঁহৰ কণী দি খং ৰ'ব। এই যে হাঁহৰ কণী আমাৰ ঘৰত খোৱা নাযায়, কেতিয়াবা খোৱা যায়। আৰু এই কাষৰ কোনোবা আহিলে আপোনাৰ ধৰক কণী বিচাৰি আহিলে বিকি দিওঁ আৰু, যিহেতু খোৱা নাযায়। হাঁহ আছে আপোনাৰ 6-7টামান হাঁহ আছে। তো হাঁহৰ কণী আধা বিকি দিলে, বাকী এইকেইটা আছে। বাকী আৰু কি লাগে আপোনাৰ ঘৰৰ চব্জি, ঘৰৰে মানে কি লোকেল হাঁহৰ কণী। তাৰপিছত এনেকৈ আৰু খাব পাৰিলে আৰু নিকিনিলেও হয়। আৰু বাকী পানীলাও লগা নাই, লগা ষ্টাৰ্ট হৈছে। বাকী মাংসৰ আঞ্জাখন কিমান দূৰ আগবাঢ়িল চাং বলক। মই দেখাই নাই ৰ'ব। মই কেতিয়াবা ইফালে আহি কিনে আপোনালোকক বস্তু দেখুৱাই আছোঁ। মাংসৰ আঞ্জাখন মানে কি আধা হৈয়ে গ'ল, দেখুৱাই আছোঁ ৰ'ব। এই চাক কালাৰ উঠি গৈছে, কি ধুনীয়া কালাৰ উঠিছে, পুৰা ৰঙা। খৰিত বনাইছে না, তামাম টেষ্টি হ'ব। সিজা নাই না আলুটো। আৰু ক'ৰবাত 10-15 মিনিটৰ পিছত আঞ্জা হৈয়ে যাব। আৰু মই কৈ আছোঁ ৰ'ব কোনে বনাইছে আঞ্জাখন। আমি গোটেইবিলাকে লগ লাগি বনাইছোঁ। দেউতা, মই, মা গোটেইবিলাকে লগ লাগি কিনে বনাই আছোঁ। তাকে দেউতা কৈছে কোনে বনাই আছে নকয় কিয়? তো মই ক'লোঁ দেউতাও বনাই আছে। দেউতা মানে কি চব যোগাৰ কৰি দিছোঁ। দেউতা লাৰা কৰি দি আছে, বহি আছে জুইৰ ওচৰত। তো মায়েও অলপ লাগি দি আছে, ময়ো কৰি আছোঁ। এই আৰু বাকী হোৱাৰ পিছত আপোনালোকক দেখুৱাম আঞ্জাৰ লুকটো কেনেকুৱা হৈছে। আঞ্জা কমপ্লিট। আপোনাৰ ধনিয়া দি আছে এতিয়া। এয়া হ'লে মাংসৰ আঞ্জাখন নামাই থ'ব। এতিয়া ভাত খাওঁ আৰু ভাত খাব লৈছোঁ। এই মাংসৰ আঞ্জা, বাকী এইফালে খাই আছোঁ। এইফালে আছে ভাজি। এতিয়া
আন্ধাৰ হৈছে লাইটটোৰ পোহৰটো ইমান ভালকৈ পৰা নাই বাৰু খাই লওঁ আপোনাৰ দুপৰীয়াৰ ভাতো খালোঁ আপোনালোকক দেখুৱালোৱে মাংস আজি বাহিৰতে বনালে আপোনাৰ জুইতে বনালে বাহিৰত চৌকা বনাই কিনে আৰু একো বেজি দি আনিলোঁ বেজি দিব যাওঁতে ঠিকে বেজি ল'লে গমেই নাপালে বেজি দিওঁতে আটাও ভাড়া নাই যায় আৰু এই নামটো জিমি থৈ দিছোঁ জিমি আপোনালোকৰ মনত ৰাখিব এই যে জিমি গাড়ীখন যে আছে সেইখন গাড়ীখনৰ কথা মনত আহিলে গম পাব এই নামত জিমি তো ভাত চাত খাই কিনে বোলো ভাবিলোঁ এর মানে কি তাৰ পৰা কি কি দিলে মই দেখুৱাই আছোঁ হয় না ঐ হয় না এইটো ৰ'ব মই দেখুৱাই আছোঁ বেক কেমেৰা কৰি কিনে দেখুৱাই আছোঁ ৰ'ব এইটো দিছে এইটো কি বুলি ক'লা তুমি ভিটামিন নে কি কেলছিয়াম কি এইটো ভিটামিন ন এটা দিছে নাজানো কি হ'ল কেলছিয়াম আৰু ভিটামিন দিয়া বুলি কৈছে তো হা 10টাৰে তাৰমানে কি এইটো দিছে 2 ml কে আপোনাৰ এইটো দিলে নেকি চাওঁ ৰ'ব এইটো লিখি দিছে ৰ'ব একচুৱেলি হয় এইটো 2 ml কে আপোনাৰ দিনত 2বাৰ খোৱা পাৰিছে এইটো তাৰপিছত এইটো দিছে আপোনাৰ 1.5 ml খোৱা পাৰিছে দিনত 2বাৰকে এই চাব পাৰে এইটো এটা আৰু সেইখন দিয়াচোন দিয়া কেমেৰা ধৰি আছোঁ আৰু এইখন যেনেকুৱা আমাৰ আধাৰ কাৰ্ড নহয় আধাৰ কাৰ্ড পাছপৰ্ট আমাৰ আধাৰ কাৰ্ড বুলি ক'ব পাৰি এখন যেনেকুৱা আমাৰ আধাৰ কাৰ্ড থাকে চ' কুকুৰৰো চাক এইখন মানে এইখন কি কাৰণত দিয়ে যদি মানে ভৱিষ্যতে আৰু ধৰক প্লেনতে হওক বা ট্ৰেইনতে হওক যদি যায় যদি কুকুৰটো নিব লগা হয় তো তাতে চাবতো যে এই কুকুৰটো ভেকচিন দিয়া আছে নে নাই তো এইখন দেখুৱালে মানে কি কুকুৰটো টিকট হৈ যায় তাৰমানে পাছপৰ্ট তাৰপিছত এইবিলাক নাম চাম লিখি দিছে তাৰিখ নাম সিমান লিখি দিছে তাৰপিছত কি দিলে বেজি এইবিলাক লিখি দিছে কোনফালে গ'ল আৰু এটা বেজি আছে আপোনাৰ 15 দিনৰ পিছত হয় ক'লে গমে নাপায় না ক'ৰ পৰা ক'ত লিখি দিছে এইটা হয় নহয় এতিয়া লিখি দিছে 28 তাৰিখে আৰু এটা বেজি আছে 28 তাৰিখে আছে আজি বেজি দিয়াকেইটা হয় ক'ত আছে চাওঁ ৰ'ব ষ্টিকাৰকেইটা মাৰি দিছিল ৰ'ব মই এখন দিগদাৰ পাই আছোঁ ন দেখুৱাই দিয়াচোন আজি যে দিলোঁ বেজি হা এই আজি বেজি দিয়া এইটো সেই আৰু এইখন তাইৰ পাছপৰ্ট ক'ৰবাত যদি যাব লগা হয় তাইক এইখন দেখুৱাই দিলেই হ'ল তাইক এণ্ট্ৰি দি দিব জিমি এই কাৰ্পেট নাছে কিয় উল্টাই থৈ দিছে কাৰ্পেট জিমি হাই জিমি মাতাচোন জিমি হয়তো জিমি ফেলা তাই বৰ্তমানে জানা হোৱা নাই তাইৰ নাম যে জিমি তাই জানা হোৱা নাই এইটো আজি বেজি দিছে ডক্টৰে কৈছে কি অলপমান হয়তো জ্বৰ উঠিব হয় না তো আজি এই ভিডিঅ'টো ইয়াতে মানে কি এৰিছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম